পৃথিৱীৰ প্ৰতিজন মানুহৰ এটা হবি থাকে কোনোবাই যদি গান গাই ভাল পায় কোনোবাই ভাল পায় ছবি আঁকি কিন্তু তাৰ মাজতে ব্যতিক্ৰম এজাক তৰুণ-তৰুণী হিমালয়ৰ সুউচ্চ পৰ্বত বগুৱাই যাৰ একমাত্ৰ উদ্দেশ্য আৰু তেনে এজাক তৰুণ-তৰুণীৰ কথাৰে আমাৰ আজিৰ এই প্ৰতিবেদন অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত 5 দিনীয়া কাৰ্যসূচীৰে অসম ৰাজ্যিক চিৰিয়াখানাত আয়োজন কৰা হৈছে শিলাৰোহণ কৰ্মশালাৰ 40 বছৰৰ বাবে আমি এইটো আয়োজন কৰিছোঁ বেসিক ৰক ক্লাইম্বিং কোৰ্স আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ল'ৰা-ছোৱালী আহি আজি উপস্থিত হৈছে গতিকে যথেষ্ট উৎসাহজনক পৰিস্থিতি আৰু আশা কৰিছোঁ ভাল মাউণ্টেনিয়াৰ ওলাব প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 3 কোটি প্ৰশিক্ষাৰ্থীয়ে এইবাৰ জানিব বিচাৰিম তেওঁলোকৰ মনৰ খবৰ কৰিটো আগৰ পৰাই কৰিছোঁ সৰুৰ পৰা আৰু মানে কৰি কেনে মানে যোনটো ফিল আহে সেইটো বেলেগৰ নাহে তাৰ কাৰণে আৰু টানি আনে আৰু চব বছৰে আৰু হয়তো সৰুৰ পৰাই আছিলে কিন্তু কেতিয়াও স্কোপ পোৱা নাছিলোঁ তাৰপিছত মোৰ ফ্ৰেণ্ড এগৰাকীয়ে এইটো কথা ক'লে মই এবাৰ ট্ৰাই কৰি চাওঁ কিন্তু আজি আহি পেলাই মোৰ খুবেই ভাল লাগিছে মই এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে এতিয়ালৈকে মই ৰক ক্লাইম্বিং কৰিলোঁ তাৰপিছত আপোনাৰ খুব ভাল লাগিছে মোৰ तो मेरा इंदौर मध्य प्रदेश है बट आई एम स्टडिंग इन AMC डिब्रूगढ़ सो आई केम फ्रॉम देयर for this rock climbing. First time. Though it was tough for me, but I liked it. I overcame my fear. এনেদৰে দুঃসাহসিক ক্ৰীড়াৰে খেলা কৰি ভাল পোৱা এজাক তৰুণ-তৰুণীৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট ৰিন্তুৰ সহযোগত দিব্যজ্যোতি গগৈ ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী